সময়ৰ হাতত ইমান সময় নাই যে আপোনাক আকৌ সময় দিব পাৰে। যি সলনি কৰিব পাৰে তাক সলনি কৰক। সলনি কৰিব নোৱাৰাখিনি গ্ৰহণ কৰক আৰু যিটো গ্ৰহণযোগ্য নহয় তাৰ পৰা আঁতৰি যাওক। কিন্তু নিজকে সুখী কৰি ৰাখক। সেইটো এটা ডাঙৰ দায়িত্ব। যেতিয়া আমি আমাৰ সম্পৰ্কৰ বাবে সময় উলিয়াব নোৱাৰোঁ, তেতিয়া সময়ে আমাৰ মাজৰ পৰা সম্পৰ্কটো আঁতৰাই পেলায়। যি আপোনাৰ কথা বেয়াকৈ আলোচনা কৰে কৰিবলৈ দিয়ক, কাৰণ বেয়াকৈ আলোচনা তেওঁলোকেহে কৰে যাৰ আপোনাৰ সমান যোগ্যতা নাই। মিছা কথা ইমান অদ্ভুত যে নিজে ক'লে ভাল লাগে আৰু আনে ক'লে খং উঠে।